নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আৰু আজি বতৰটো ইমানেই বেয়া ছানডে বুলি অৱশ্যে অলপ শুবও পাৰিলোঁ বাৰু চাওকচোন বৰষুণ দিয়ে আছে মই ফ্লিপকাৰ্ট মিনিটছত মানে বস্তু অৰ্ডাৰ কৰিছিলোঁ ডেলিভাৰী বয়জন ঘৰ মানে পাহৰি গৈছিলে পাৰ হৈ গ'ল আৰু মোৰে হাউচ নাম্বাৰটো দিয়া ভুল আছিলে তেখেতক আকৌ ফোন কৰি মাতি আনিলোঁ তেওঁক ক'লোঁ যে মই অনলাইনহে পে' কৰিম এতিয়া মই পে' কৰি মানে লৈ লৈছোঁ আৰু বস্তুবোৰ তেওঁ উলিয়াই দিছে আৰু আজিকালি বহুত ভাল হৈছে মানে বস্তু নাথাকিলেও মিনিটতে মানে পাই যোৱা নিচিনা হয় ঘৰৰ দুৱাৰমুখতে দিয়া নিচিনাই হৈ যায় আহি কষ্টও নহয় সেইকাৰণে আৰু আপোনালোকে এনেকৈ কোনে কোনে লয় জনাবচোন দেই কিন্তু মোৰ বস্তু কি নাছিলে জানেনে চাৰ্ফ অলপ কমি গৈছিলে সেইকাৰণে আনি ল'লোঁ যিহেতু লাগিয়ে থাকে এইবোৰ বস্তু ন সেইকাৰণে আৰু চিৰিত উঠা নামা কৰিবলৈ বহুত দিগদাৰ হয় উপায় নাই আৰু বস্তুবোৰতো ল'ব লাগিবই মানে যিহেতু লাগতিয়াল বস্তু হয়নে সেইকাৰণে আপোনালোকৰ কাৰ কাৰ এনেকুৱা হয় জনাবচোন দেই আৰু আজি বতৰটো আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাব ইয়াততো গুৱাহাটীত দিনটোৱে দিছে আৰু বৰষুণ থেংক ইউ বাই বাই